হেল্ল' গাইজ, জুবিন দা প্ৰতিজন অসমীয়াৰ গৌৰৱ, লগতে ভাৰতবাসীৰ আৱেগ, যাৰ এটা আছে সঁচাকৈ বিজি লাইফষ্টাইল, যোনে অভাৱত সময় মুঠিও খৰচ নকৰে। কিন্তু আপোনাৰ মোৰ দৰে তেখেতৰো আছে এটা ধুনীয়া ফ্ৰেণ্ড চাৰ্কেল, যাৰ লগত মাজে মাজে তেওঁ গায়, মাজে মাজে নাচে, যিবিলাকৰ ভিডিঅ' ক্লিপবিলাক চাই সঁচাকৈ বহুত কিউট লাগে। তো আমাৰ হাতত ঠিক তেনেকুৱা ধৰণৰ ভিডিঅ' ক্লিপ এটা পৰছি, য'ত গাঁৱৰ বিয়াখনত হয়তো আগাদিনা ৰাতি জুবিন দাই তেখেতৰ লগবিলাকৰ লগত এনজয় কৰিছে, য'ত তেখেতৰ একজন ফ্ৰেণ্ডৰ ইউনিক কণ্ঠ, ইউনিক ছিংগিং ষ্টাইলে জুবিন দাৰ লগতে তাতে উপস্থিত প্ৰতিজনকে ৰোমাঞ্চিত কৰিছিল। তো কেনে ধৰণৰ গান, কি কথা, কি বেতৰা, বলক আমি উপভোগ কৰোঁ। গান লিখি গীত গাই কিনো হব ভাই, মুখা পিন্ধি মুখ ভরে আসে দেখো চাই। গান লিখি গীত গাই কিনো হব ভাই, মুখা পিন্ধি মুখ ভরে আসে দেখো চাই। সোঁফালে বাওঁফালে কোনো ৰাস্তা নাই, লোভীয়া মানুহ দেখি কুকুৰ পলায়। সোঁফালে বাওঁফালে কোনো ৰাস্তা নাই, মানুহৰ লোভ দেখি কুকুৰ পলায়। গান লিখি গীত গাই হব ভাই, মুখা পিন্ধি মুখ ভরে আসে দেখো চাই। স্বর্গত ডুবিলে বেলা, মরগত মানুহৰ খেলা, ৰজা মহাৰজা মাতাল হৈ উঠিছে আই বসুমতী ফাট মেলা। আগফালে মস্ত ঘূৰি 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 বেলিটি ডুবিলে ভাই, সকলোতে পাওঁ মাথো চেলা। আৰু নালাগে চাকৰি, মোক নকৰো চাকৰি, চেলা কি সমাজ। আজ মানুহৰ দাম কৰি দেখি আৰু দাম বাঢ়ি জীৱনৰ কামতকে দেখি আৰু দাম বেছি নকৰিবি ভাই, অফিচাৰ হ'ব পাৰ হয়। খাতিৰ নকৰো তহঁতৰ দৰেহে কোটিপতি আপোনাক মই। দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই, দামী গাড়ী অট্টালিকাৰ বাহাদুৰি আমাক দেখাই লাভ নাই। আৰু কখন নকৰিবি ভাই, আমি খাতি খোৱাবোৰৰ বাহু বল দেখা নাই। আজি মানুহৰ দাম কমি থাকে,